Coro parpegla pini nilitum PHRC pen kaciri jain mate kacio BJP long kebang athepi alam alo asidang itum along nili kaningji mate nilihin pen lam kladak panjela lo nilitum kedam tang anta PHRC lang bom lo apen claim bom lo dam bom lo seta alang itu maja kongawe nilitum nanggarap dia phang nilitum sini seta alang itum nangarap jaja kong we seta alang itum alam malunan ke mesen je bon pusini tum paning ding bom lo bon seta me pinian je alang li tum alam the pendang lo alang itum claim ke dam ka do ga we ake ke thek long ajok sini tum ahin pen bang tharupli sose arab ni tum chi oc BJP long pe opon lo tum na kopia ke ma pensin diri ningi the nili tum ningi the la lo nitum ningi the athe nitum kidodim all dhon suryang kang pangbong pense tame nitum ake dodim bangala ke disya efang kang lasi ke dam tang ani ta CM sar mi thama sen chaglo je disya ef ke nitum hin penang plok pialo bon se tamina nitum pota nang kai suje phan non chok che chelang pusang chi chaglo lasi labang sok ke pichok unjia phan purjang te alang li phan ning pang samnang ko ya posi nitum do anara seta pini chiklang lo alang li ning sam lo lasi labang so aputha se tame nang pechun pek pu ning thi ben si nitum do an bang pharu please se arat nitum pini ben PHRC pen chi o se bang lo 50 হাউসেস ভোটার্স হলে প্রায় ইয়াত 2000 মান ওপৰত হ'ব 450 হাউসেস ফ্যামিলি ইয়াত বিশেষকৈ APSLC আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি তেখেতসকলে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে আজি আপোনালোকে চাওক যোৱাকালি ৰাহুল গান্ধী আহিছে গুৱাহাটী অহাৰ লগে লগে আবিলিটো ৰুলাংশ প্ৰায় 1000 পৰিয়ালে যোগদান কৰিছে আজি ইয়াৰো যোগদান কাৰ্যসূচী আছে আৰু ডিফু যোগদান কাৰ্যসূচী আছে গতিকে দিনে দিনে প্ৰত্যেক সমষ্টিয়ে দিনে দিনে যোগদান কাৰ্যসূচী আছে কালি আৰু পৰহি 3 দিনটো এসপ্তাহটো আমাৰ ইয়াত গুৱাহাটী প্ৰগ্ৰাম এটা আছে থকাৰ কাৰণে মই সেই যোগদানৰ কাৰ্যসূচী কৰা নাই কিন্তু আগষ্ট মাহৰ পৰা যিবিলাক মোক মাতি আছে প্ৰত্যেক MSC সমষ্টি দৰবাগুৰিৰ পৰা আৰম্ভ কৰি তাৰপিছত আকৌ আমাৰ নীলিপ কনষ্টেঞ্চি আছে নীলিপ কনষ্টেঞ্চিটো এবাৰ যিমানখিনি কংগ্ৰেছ আছে সেই গোটেই কংগ্ৰেছতো তেওঁলোকে শূন্য কৰিম বুলি কৈছে নীলিপ কনষ্টেঞ্চি আৰু দৰবাগুৰিৰ যিমানখিনি কংগ্ৰেছ লিডাৰ আছে তেওঁলোকে মোৰ লগত কথা পতা হৈছে ডেট 18 তাৰিখে যোগদান কৰা কথা আছে অহাকালিলৈ কিন্তু মই বেলেগ কাৰ্যসূচী 19 তাৰিখ কিন্তু বেলেগ কাৰ্যসূচী থকাৰ কাৰণে এনে ধৰণৰ চচিংগেন্থা কনষ্টেঞ্চিও আছে আৰু কপলি কনষ্টেঞ্চিও আছে APSLC যিমানখিনি আছে আৰু কংগ্ৰেছ আছে তেওঁলোকৰ যোগদান কৰে এনে ধৰণৰ প্ৰত্যেক MSC সমষ্টিও আমি 3-4 বাৰমান যোগদান কাৰ্যসূচী কৰাইছে আজি আপোনালোকৰ চাওক ইয়াতে আগতে 3 বাৰ যোগদান কাৰ্যসূচী আমি কৰা হৈ গ'ল ধনচিৰি কনষ্টেঞ্চি আজিলৈ 4 বাৰ হ'ব গতিকে এনে ধৰণৰ প্ৰত্যেক MSC সমষ্টিও বিশেষকৈ কংগ্ৰেছ আৰু APSLC দলে আমাৰ দলৰ যোগদান কৰিছে ইয়াত আপোনালোকে চাওক আজি ইয়াত হিডিসাজিৰ আৰু ৰংক্লাৰবং টুটেৰ ইয়াত 9টা গাঁৱত আছে সেই 9টা গাঁৱত গোটেইখিনি গাঁওবুঢ়াবিলাকৰ ইয়াত যোগদান কৰা হৈছে আজি যিমানখিনি মানুহ হ'ব লাগে অহা নাই কিন্তু তেওঁলোকৰ গোটেইখিনি গাঁৱৰ মানুহবিলাকৰ লগত আলোচনা কৰা হৈ গ'ল যে গোটেইখিনি তেওঁলোকৰ ইয়াত আদিবাসী বসবাস কৰা আছে কংগ্ৰেছ আৰু লগতে আমাৰ ইয়াত APSLC আছে গোটেইখিনি আৰু ASCও আছে তেওঁলোকৰ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ BPL ফেমিলিবিলাকৰ যিবিলাকৰ আঁচনি দিছে ফ্ৰী ৰেচন কাৰ্ড দিয়া হৈছে বিনামূলীয়া চাউল দিয়া ফ্ৰী ট্ৰিটমেণ্ট কৰা আয়ুষ্মান ভাৰত কাৰ্ডত যিটো দিছে বছৰৰ 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্ট কৰা কৃষকবিলাকৰ কাৰণে তেওঁলোকৰ একালীন সাহায্য কৰা সহায় কৰা এনে ধৰণৰ অৰুণোদয় স্কিম প্ৰত্যেক পৰিয়ালে যাতে 1250 প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টত যাতে পায় সেল্ফ হেল্প গ্ৰুপবিলাকৰ এটা গ্ৰুপ
10জন থাকিলে 1 লাখ টকা পাব প্ৰত্যেকজন সেলফ হেল্প গ্ৰুপে 10,000 কৰি পাব তাৰ পিছত আপোনালোকে বিনামূলীয়া এডমিশন বিনামূলীয়া টেক্সট বুকস তাৰপিছত ফ্ৰী টেক্সট বুক ডিস্ট্ৰিবিউশন কৰা বিনামূলীয়া সাইকেল দিয়া বিনামূলীয়া স্কুটি দিয়া তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত ষ্টুডেণ্টবিলাকৰ কাৰণে 1000 হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত 2000 টকা BA পাছ কৰাৰ পিছত তেওঁলোকৰ কাৰণে 50,000 যোনে BA পাছ কৰিব গ্ৰেজুৱেট পাছ কৰাৰ পিছত 50,000 টকা দিব যাতে তেওঁলোকে চাকৰি তাকৰি যাতে বিচাৰিবৰ কাৰণে তেওঁলোকৰ যিটো খৰচ পাতি যাতে ঘৰৰ পৰা খুজিব নালাগে সেইটোতে এবাৰৰ বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে সেইবিলাকৰ গোটেইখিনি চিন্তা চৰ্চা কৰি মানুহে ওলাই আহিছে আজি কাৰ্বি আংলঙৰ কিয়ৰ কাৰণে ইয়াত কংগ্ৰেছ দলৰ পৰা আমাৰ দলৰ যোগদান হৈছে যেতিয়া কাৰ্বি আংলঙত টিম কাৰ্বি আংলং বিজেপি গঠন কৰাৰ পিছত বিজেপি চৰকাৰ অহাৰ পিছত ইয়াৰ স্থায়ী শান্তি হৈছে উগ্ৰপন্থী জন্ম হোৱা নাই কিন্তু কংগ্ৰেছৰ দিনতে উগ্ৰপন্থী জন্ম হৈছে আপোনালোকে দেখা পাইছে যে ইয়াত কাৰ্বি কুকি এক্সট্ৰিমিষ্টৰ সংঘাত মানুহৰ জেনেৰেল পেপাৰৰ ভুক্তভোগী হ'বলগীয়া হৈছে কাৰ্বি ডিমাচা উগ্ৰপন্থীসকলৰ কাৰ্যাতে সাধাৰণ মানুহবিলাকৰ ভুক্তভোগী হ'বলগীয়া হৈছে এনেধৰণৰ ইয়াত কাৰ্বি আংলং যেতিয়া বিজেপি চৰকাৰ অহাৰ পিছত স্থায়ী শান্তি হৈছে হ'ব